মাছ পাইছে পাপা? কি মাছ পাইছে ইয়াতে? জেঠি আইতাই আৰু আৰু কি হৈছে? কলিজা মাছ কি তাৰমানে এইটো ই ক'বা নাজানে গাইজ ভালকে মাছৰ দামকেইটা। তো হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো আজি মই ঘৰত এনেই আছিলোঁ, অমৃতাও আছে ঘৰত। অমৃতাক মই কোৱা নাই মানে আজি এটা ভিডিঅ' আপলোড দিম বুলি ভাবিছোঁ। মানে কিহৰ ওপৰত দিম গাইজ তাকে ভাবি আছিলোঁ, কিন্তু আমি টপিক এটা পাই গ'লোঁ। মানে আমাৰ ফালে চাওক গাইজ, পানী কিমান হৈছে চাওক গাইজ। এইখিনিত কিমান পানী হয় পাৰিল না? 1 কমৰ পানী হয় বোলে। এই জলদি দেখি দিছোঁ চাওক গাইজ, এইখিনি পানী হয় গাইজ, মানে 1 কমৰে প্ৰায়। আৰু এইফালে বঢ়িয়াকৈ সূৰ্যাস্ত হৈ আছে, আৰু এইফালে আমি পানী চাব আহিছোঁ গাইজ। এইফালে একদম বিশাল নদী যেন পায়। তো গাইজ আমাৰ ফালে মানে 2 দিনমান লাগাতাৰ বৰষুণ আহিছে, আৰু লাগাতাৰ 2 দিনমান বৰষুণ অহা দেখিয়ে পানী হৈ গ'ল গাইজ। মানে ঘৰ চৰ তল নাযায়, কিন্তু পথাৰ ভৰ্তি হৈ যায় আৰু মানে ইমান মানে দহা জেগা, আৰু দহা বুলিয়ে ক'ব লাগিব। ইমান সোনকালে হেৰি হয়, আৰু সকলো হয় পানীয়ে মানে উপদ্ৰৱ চলাইছে। ক'ৰবাততো মানে একদম স্কুল কিবা কিবি এনেকুৱা তলে গৈছে। পানী হৈছেও, বৰষুণৰ পানীও হৈছে, পানী আহিছেও ক'ব পাৰে সেনেহেন আৰু গাইজ। তাৰপিছত এইফালে গৰু যদি দৰখ দিব লগা হয়, এই তাতে যাব লাগে গাইজ আমাৰ, এই তাতে সেইখিনিত যাব লগা হ'লে গাইজ মানে পানীত ভিজি যাব লাগে মানে এনেকৈ। এই আমাৰ সৰুত দাগিছিল গাইজ, সেইটো চাওক, সেইটো হয়। এই ইয়াত ঢোল লৈ আহিছে গাইজ, মানে গৰুকেইটা এৰি দিলা, গৰুকেইটা যাই আছে, এইবাৰ মালিক যাব পিছে গাইজ। এয়া চাওক, জাল লাগি দিছে, মাছ আহিছে 1 2 মাছ চুট পাৱে নাই পদে আহিল বোলে গাইজ, মাছেই পোৱা নাই গাইজ। জাল মাৰিছে এজনে, কিন্তু এইফালে মাছ চাৱা মানুহ বহুত, আৰু বাকী কেইজনে পালে অলপ। আৰু এইফালে চাওক পুৰা ধাৰ হেৰি হৈ আছে, আৰু এইফালে আমাৰ কচুও চাব আহিছে বুজাতে। এই মাছ হৈছে দেখো দিছে গাইজ। মাছ পাইছে পাপা? কি মাছ পাইছে ইয়াতে? জেঠি আইতাই আৰু কি হৈছে? কলিজা মাছ কি তাৰমানে এইটো ই ক'বা নাজানে গাইজ ভালকে মাছৰ দামকেইটা। তো গাইজ ভিডিঅ'টো কেনে পালে আপোনালোকে ক'ব, কমেণ্ট কৰিব, আৰু নেক্সট ভিডিঅ' দি যাম। এতিয়ালৈ বাই বাই।